সেয়া যে দেখিছে এইটো তিনিআলি, এই তিনিআলিটোত এই গান্ধী মূৰ্তিটো আছে। গান্ধী ভৱনৰ ওচৰতে গান্ধী মূৰ্তি, লাইটবিলাক সেউজীয়া সেউজীয়া লাইট জ্বলিছে, এইটো গান্ধী মূৰ্তি। ইয়াত ৩৭ নং ৰাষ্ট্ৰীয় পথ আৰু ৩৬ নং ৰাষ্ট্ৰীয় পথ দুটা মিলি তিনিআলিৰ সৃষ্টি হৈছে, অৰ্থাৎ পুলিচ পইণ্ট এটা আছে আৰু সেই পুলিচবিলাকে নিয়ন্ত্ৰণ কৰে যান বাহনসমূহ। এয়া আন্ধাৰ হৈ আহিছে, আন্ধাৰত যান বাহনসমূহ লাহে লাহে চলিছে, লাইটবোৰ জ্বলিছে। এইবিলাক হোটেল, দোকান পোহৰ। এইখনে হ'ল BOC। ৰাস্তা ঘাটবোৰ এতিয়া লাহে লাহে ধুনীয়া হৈছে, সুন্দৰ হৈছে আৰু কিছুমান বনাই আছে। এইটো তিনিআলি, এইটো তিনিআলি। এইফালেদি আকৌ এইফালে যাব পাৰি। সেইখন বগা বগা গাড়ী হৈ আছে, এই চাইকেল গাৰ্ল। এইটো পুলিচ পইণ্ট, বগা লাইট জ্বলিছে। আৰু এজন ময়েই লাল স্পৰ্টিং, মাস্ক আৰু হেলমেট পৰিহিত এই মানুহজনেই হ'ল মই। ইফাল সিফালকৈ চাই আছোঁ ৰাস্তাটোৰ পিনে আৰু ভাবিও আছোঁ কেতিয়াবা মোৰ কামো হঠাৎ কেতিয়া পাম মই ভাবি আছোঁ। ইফালে ইফালে চাই আছোঁ, বা কি ডাঙৰ চাই। এবাৰ মাস্কখন খুলি দেখুৱাই দিলোঁ মুখখন। মাস্ক পিন্ধিব লাগিব, ইমান ধূলি মাকতি ভাই। এয়া ৰাতি, এয়া নিশাৰ ভিডিঅ'। এয়া নিশা পথেদি ৩৭ নং ঘাই পথেৰে যান বাহনসমূহ চলি আছে। চাওক, এয়া হোটেল, বগা বগা যে লাইট জ্বলি আছে সেইবিলাক হোটেল। লাইটৰ পোহৰত একোৱেই দেখিব নোৱাৰি। ই ৰিক্সা চল ৰহা হে। এয়া এইটো মন্দিৰ, ইয়াত দুৰ্গা পূজা হয়, কালী পূজা হয়। আমাৰ হিন্দুসকলৰ মন্দিৰ এইটো।